ভাবিছে তই বুলি নমস্কাৰ মই নয়না শইকীয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ গৰাকী ছাত্ৰী আচলতে মোৰ বিশ্ববিদ্যালয় শেষৰ ফালৰ সময়খিনি আহি পৰিছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়ৰ এই সময়খিনি আচলতে সোণালী সময় গতিকে মোৰ এই সোণালী সময়খিনি যাতে মই ইউটিউব চেনেলৰ জৰিয়তে ধৰি ৰাখিব পাৰোঁ আৰু লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কেনেধৰণৰ জীৱন অতিবাহিত কৰে আৰু হোষ্টেল লাইফ এই সকলোবোৰৰ আপডেট মই আপোনালোকক দেখুৱাই যাব বিচাৰোঁ আপোনালোকে মোৰ বিশ্ববিদ্যালয়ৰ যি জাৰ্ণি যি যাত্ৰা সেই যাত্ৰা যদি চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সেই বিষয়ে জনাবলৈ কিন্তু নাপাহৰিব নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আটাইকে মোৰ নতুন ইউটিউব ব্লগ নয়না শইকীয়া এয়াৰটেলৰ বাহিৰে মোক কোনো ফোন নকৰে মোৰ লেপটপ বন্ধ হৈ গ'ল जरूरी है ये यस चाय ब्रेक क्लास होइसे अंकिता अरे तो वेल खा